আজি আমাৰ চেমিনেল ডিষ্ট্ৰিবিউট হ'ব আমাৰ অঞ্চাই বিঠাংগীৰ প্ৰমোদ বড়ো চৰকাৰৰ নেতৃত্বত আমি অঞ্চাই বিঠাংগীৰ যিবিলাক আমাৰ গৰীব শ্ৰেণীৰ মানুহ আছে ST কাষ্টৰ তেওঁলোকক আমি 5,000কে টকা দিয়াৰ কাৰণে চেক বিতৰণ কৰিবৰ কাৰণে আহিছিলোঁ। বৰ্তমান আহি আমাৰ কমপ্লিট 23 নং দিহা সমষ্টিসকলৰ চেয়াৰমেনসকল উপস্থিত আছে। আমি সকলো জনজাতি ভিন জনজাতিৰ ইমানখিনি মোৰ দিহা সমষ্টিৰ জনজাতি আছে প্ৰত্যেককে আমি সম অধিকাৰ দিছোঁ আৰু সম অধিকাৰ হিচাপে তেওঁলোকে SC জনগোষ্ঠীয়ে আজি 5,000 কোটি টকা পাবৰ চেক পাবৰ কাৰণে সক্ষম হৈছে। কাৰণ অঞ্চাই বিঠাংগীটোৰ প্ৰমোদ বড়ো চৰকাৰৰ নেতৃত্বত বহুতখিনি আমি আগতে শ্লোগান দিছিলোঁ আপোনালোকক পৰিৱৰ্তন কৰিম বুলি, কিন্তু এতিয়া আমি পৰিৱৰ্তন দেখুৱাইছোঁ। কাৰণ আজি দ্বিতীয় বাৰ্ষিক আমি দ্বিতীয়বাৰৰ কাৰণে তেওঁলোকক আমি ST সকলৰ লগতে SC OBC আদি কৰি যিমান জনগোষ্ঠী আছে সকলো ভিন হিচাপে আমি তেওঁলোকক 5,000 টকা দিয়াৰ আমি চেক বিতৰণ কৰি আহি আছোঁ আৰু আগতো কৰি থাকিব। যেতিয়ালৈকে আমাৰ চৰকাৰ চলি থাকিব তেতিয়ালৈকে আমাৰ গৰীব শ্ৰেণীৰ মানুহে এই টকাবিলাক পাব। আজি মোৰ এই সমষ্টিত আমি বহুত ততাতৈয়াকৈ কৰিব লগা হ'ল, কাৰণ আমাৰ চেকৰ ভেলিডিটি খুব কম আছে কাৰণে মই 200 জন পাইছোঁ। 200 জনক তেওঁলোকক নিমন্ত্ৰণ দিছিলোঁ 8টা বজাত, কিন্তু তেওঁলোকে আহি পোৱা নাই। যিমানখিনি আহিছে তেওঁলোকক আমাৰ সকলো চেয়াৰমেনসকল উপস্থিত আছে, কিন্তু বিনিবিচাৰে আহি পোৱা নাই। আমাৰ অপেক্ষা কৰিব, কাৰণ মই ততাতৈয়াকৈ হ'লেও মই 10খন চেক ইতিমধ্যে মই ডিষ্ট্ৰিবিউট কৰিলোঁ। কৰি পেলাই মই যাব লগা মোৰ তামোলৰ মিটিং আছে, সি মই যাব ওলাইছোঁ। আৰু লগতে আমাৰ যিমানখিনি আমাৰ সকলো সমষ্টি চেয়াৰমেনসকলে এই সকলোকে তেওঁলোকৰ চেকবিলাক ডিষ্ট্ৰিবিউট কৰি দিব আৰু অতি শীঘ্ৰে তেওঁলোকে বেংকত জমা দিব পাৰে তাৰ কাৰণে ব্যৱস্থা কৰিছোঁ। কাৰণ আমি এই প্ৰমোদ বড়ো চৰকাৰৰ নেতৃত্বত যেন আমি যিকোনো প্ৰকাৰে হওক যেনেকৈ হওক আমি সহায় কৰাৰ এটা চেষ্টা চলাই আছোঁ। সূতা লাটা নিদি আমি তেনেকৈ গৰীব মানুহক 5,000 টকাৰ পৰা আৰম্ভ কৰি 10ৰ পৰা আমি এগ্ৰিকালচাৰৰ পৰা 10,000 দি আৰু BTCৰ ফালৰ পৰা 5, 10, 15, 25কৈ আৰম্ভ কৰি আমি তেওঁলোকক দিয়া টকাৰ ব্যৱস্থা কৰিছোঁ। এই টকাৰে তেওঁলোকে যিকোনো কৰ্মক্ষেত্ৰ কৰিব পাৰিব। গোটবিলাকক 25,000কৈ দিয়া হৈছে আমাৰ চৰকাৰখনৰ পৰা। আমাৰ প্ৰমোদ বড়ো চৰকাৰৰ নেতৃত্বত এনেকুৱা কামবিলাক কৰি আছে। কিন্তু 17 বছৰ হৈ গ'ল আগন্তুক যিবিলাক চৰকাৰ আছিল তেওঁলোকে এইবিলাক একো দিয়া নাছিল। সূতা লাটা কম্বলৰ ৰাজনীতি আমাৰ চৰকাৰখনে কৰা নাই আৰু কৰিব বিচৰা নাই। তথাপিতো আমি যিখিনি পাৰোঁ তেওঁলোক আৰ্থিক হিচাপে সহায় কৰাৰ কাৰণে চৰকাৰখনে চেষ্টা চলাই আছে। যিসকলে বাজাজ কোম্পানীৰ পৰা বাইক চলাবলৈ ভাল পায় তেওঁলোকৰ বাবে ভাল খবৰ। মেগা লোন এক্সচেঞ্জ মেলাৰ লগতে কোকৰাঝাৰ চহৰৰ দাওহাৰু অটো এজেন্সিয়েও দেৱালী ধামাকা অফাৰ লৈ আহিছে। দেৱালী ধামাকা অফাৰ 16, 17, 18 আৰু 19 নৱেম্বৰত 4 দিনৰ বাবে অব্যাহত থাকিব। লো ডাউন পৰিশোধ কৰি বাজাজ কোম্পানীৰ বাইক যেনে পালচাৰ, চিটি, প্লাটিনা, আপুনি এভেঞ্জাৰ, ডমিনাৰ আদি আৰু নতুনকৈ মুকলি কৰা বাইকও ক্ৰয় কৰিব পাৰে। নতুন বাইকখনৰ সৈতে আপুনি বিনামূলীয়া 5 লিটাৰ পেট্ৰল, 2টা হেলমেট, সিট কভাৰ, 12 ৱাশ্বিং কুপন উপলব্ধ পাব। লগতে বাইক ক্ৰেতাসকলক এক বিনামূলীয়া নিশ্চিত উপহাৰ প্ৰদান কৰা হ'ব আৰু এক্সচেঞ্জ বিকল্পও উপলব্ধ হ'ব। কোকৰাঝাৰ চহৰৰ এখন দাওহাৰু অটো এজেন্সিয়ে নহয়, লগতে কাৰিগাঁও উৎসৱ বিপণী, দতমা উৎসৱ, আপুনি ভোটত আউটলেট আৰু ফেষ্টিভ আউটলেট শাখা শ্ব'ৰুমত ওপৰৰ সুবিধাও লাভ কৰিব পাৰে। অধিক বিৱৰণ পাবলৈ এতিয়া 6000399187 বা 8822018193 নম্বৰত ফোন কৰক।